হে দোস্ত ৱেলকাম টু মাই ইউটিউব চেনেল ভিডিঅ'লৈ তো এতিয়া যাই আছোঁ আমি খাজজাৰা মন্দিৰত তাৰমানে আহিয়ে থাকোঁ ইয়াতে আজিও এটা বনাই দিলোঁ ভিডিঅ' ইভাগে কমলদাও কলাক বোলে আজি যেহেতু সোমবাৰ আজি শিৱৰ যেহেতু এটা দিন বুলি ধৰা হয় অসমত গতিকে আমি আজি শিৱ মন্দিৰ যাই আছোঁ চাবলৈ তাতে আৰু এটা ডাঙৰ কথা আজি হৈছে লাচিত দিৱস তো এই ভিডিঅ' এটা বনাই দিলোঁ আৰু না তো এতিয়া যাই থাকোঁ তো বলক আৰু মোৰ ইউটিউব চেনেলটোত 500টা ছাবস্ক্ৰাইবাৰ হ'ব যাই আছোঁ বেছি নাংগে আৰু মোটামুটি 15-20টামান লাগে নেকি তো আপোনালোকে ছাবস্ক্ৰাইবটো কৰি থৈ দিয়ক আৰু ইনষ্টাটো হ'ব যাই আছে ইনষ্টাটো হ'বই প্ৰায় আৰু বেছি নাংগে আৰু 6টামান লাগে আৰু ফাইনেলি আহি গ'লোঁ মানে ওচৰৰ পৰাই দেখি যিটো এটা ভিউ আহা চকু দি একদম যাতে নান নিৰলষ্ট জাগা ইয়াতে থাকোঁ নেকি ইয়াৰ কিবা সেনান লাগি যায় তো ভিতৰত কি যাওঁ আহক আৰু এতিয়া যাই আছোঁ ওপৰত কিবা এটা মানে ফিলেই বেলেগ মন্দিৰত আহা সেইকাৰণে আহিয়ে থাকোঁ তো বহুতবাৰ আহিলোঁ আপোনালোকে হয়তো জানে আৰু ভ্লগ বনাও নাই দিয়কচোন কেইদিনমান মানে আহাৰ কিনো সদায় সদায় বনাই থাকোঁ আজি বনাই দিলোঁ আৰু হাৰ হাৰ মহাদেৱ লাগি যায় না ভাল পাপ লাগছে মোৰ কিবা যি পাপ লাগছিল চপাৰ পাপ কাটা যাওক আৰু মজাকে ছাতি ডুব দি দিলোঁ দি এতিয়া মানে মই ইয়াতে থাকা নাই আৰু ক'বা আপোনালোকৰ যদি অহা নাই খাজজাৰত থকা শিৱ মন্দিৰটোত একদম ওখ একবাৰ আহি চাব কেনেকুৱা এটা লাগে ইয়াতে মই যে কৈছোঁ আহিলে যাবাৰ ইচ্ছা আছে সেইকাৰণে মজা লাগে গতিকে চাওক না এইভাগে যে গণেশ বাবা এইভাগে এইটো মহাদেৱ হয় এতিয়া ক'ৰ পাইছি আমি হেৰি পাইছোঁ ক'ৰ পাই নলবাৰী পাইছোঁ নলবাৰী ক'ৰ পাই সোণপুৰ বুলি কয় সোণপুৰ আৰু এনে মেইন হৈছে আমাৰ আহি থাকোঁতে আমি তাৰমানে মই অহা নাই এই ফাৰ্ষ্ট আহিলোঁ হয় নেকি আহি ভাল লাগছে বঢ়িয়া লাগছে আৰু কেতিয়াবা যদি তেওঁ আনে আৰু কেতিয়াবা আহিম আনিব নিশ্চয় আনিব অঁ দিয়ক আইতাই বোলে জগন্নাথ ভ্ৰমণ কৰি আহিছে তো কেনেকুৱা লাগিল ভাল লাগছে মোৰ ভাল লাগিছে বঢ়িয়া লাগছে যাই পোৱা নাছিলোঁ এইবাৰ মনত যাম মই ভাবছিলোঁ আৰু যাম বুলি আশা তাৰপিছত ভগৱানে আৰু কিবা কৰি গ'লোঁ আৰু আহিও আকৌ কিহত গৈছিল ট্ৰেইনো বহুত গে আপোনালোক আমাৰ গেছি বহু গেছি ঘূৰো গৈছে বহুত গৈছোঁ বেয়া লাগে নাই ভাল লাগছে ঠিকে আছে দিয়ক মানে মানে এনেকুৱা বয়সত ভ্ৰমণ কৰাটোৱে না অঁ তে আইতা লগ পাই ভাল লাগিল কি ক'বা কেনে লাগছি সৰু ছোৱালীৰ দৰে জোলনাত শিৱ মন্দিৰত আহিলে আপোনালোকে এনেদৰে জোলনাটো উঠিব পাৰিব ইয়াত আহিব আপোনালোকে সঁচাই সৰু বহুত ভাল ছোৱালী লাগে দেখা ভাল আৰু ইয়াতে ন বঢ়িয়া বঢ়িয়া মাক বাপেকে তাতে সিয়া কৰক আৰু ইয়াতে সৰু ছোৱালীকেইটা কমলে জোলনাত ইয়াতে সৰু ছোৱালীকেইটা কমলে জোলনাত মই উঠো ৰ'ব একবাৰ মই উঠো মানে এগলাখান সৰু আয়া লাজ লাগে মানে এগলা এতিয়া আমাৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড হ'লে ইয়াত টেনশ্যন নাই লাজ নাই ইয়াত তেতিয়া সেনেকুৱা কথা ঠিকেই ঠিকেই আমাৰ নাই নাই এগলা আইও পিছলি যায় মানে এগলা পল্টা পল্লোঁ অ' পল্লোঁ এক্টিং এগলাখান মন্দিৰো কৈছিলোঁ মানুহে চখানকতো কাষক যাবাই হ'ব কৰে আমি এই চক এওঁতো আৰু এতিয়া চুই দিলে কিবা এটা ভিডিঅ' বনাইছি আমি শ্মশানকো ভয় নকৰোঁ আমি জুবিনদাৰ অনুৰাগী যিহেতু জুবিনদাৰ শ্মশান বহুত ভাল পাইছিল আমি জুবিনদাৰ অনুৰাগী জয় জুবিনদা আৰু আমি জুবিন যুগৰ মানুহ আমি গতিকে আমি শ্মশান আমাৰ কোনো ভয় নালাগে যিহেতু আমি শ্মশানতে আহিম আমাৰ শেষ যাত্ৰাটো শ্মশান হয় আৰু যদি আপোনালোকে ভগৱানক বিশ্বাস কৰে নে নকৰে ভগৱান আছে যদি ভূতো আছে হয়নে নহয় জয় জুবিন দা আৰু জংকি বিয়াৰ গান শুনি ভিউ এটা চাব যাই আছোঁ মানে চকানখানৰ পৰা এটা বম ভিউ পায় আহক ভিউ দিনে প্ৰতিদিন এনে মানে বেলেগ অন্য মানুহে চকানক নাহে মন্দিৰ এটা আহিলে চকানক আহিব এই চকান আমি চকানক আহিছোঁ এতিয়া আমি কিয় আহিছোঁ জানে না মই কৈ আছোঁ ৰ'ব কিয় আহিছোঁ
আপুনি যিমান ডাঙৰ অফিচাৰ হওক বা এজন সাধাৰণ মানুহ হওক সেই আপুনিও এদিন চাই হৈ গুচি যাব লাগিব আৰু আমিও পুখুৰী পানী চানী পাত পাত তাত পৰি আছে দেচোন বেগে আছে বহুতে অহা নাই এইটো হৈছে খাজা আপোনালোকে এইটো মন্দিৰটো এইখিনি আৰু চাহ তাহ খালে এনেকৈ ওলাই আহিলোঁ আহিলে আমিও মিঠাই এটা পানীৰ বটল এটা আৰু শ্লাইজ এক পেকেট আনিলে এজন মানুহকেইটা দিওঁ আমি মজাকৈ মানে আমি জুবিন যুগৰ মানুহক সহায় কৰিব লাগিব এজনক হওক দুজনক হওক আৰু আমি এই প্ৰজেক্টটো আৰম্ভ কৰি আছোঁ তো ভালকৈ যাতে একদিন সকলোকে সহায় কৰিব পাৰোঁ তো আপোনালোকে আশীৰ্বাদ কৰক তো এতিয়া মানুহজনক দেও আহক দিব লগা